Hello everyone, happy Bhogali Bihu. কেনে খবৰ আপোনালোকৰ কল্পনামদায়ী ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে আছো। সো গাইজ মই মানে ৰাতিপুৱা উঠি গা পা ধুই এতিয়া কাপোৰ চাপোৰ পিন্ধি মন্দিৰত সেৱা কৰি এতিয়া ওলাই মেলি ৰেডি হৈ আছো। মানে হাজবেণ্ডক ৰখি আছো মা আৰু দেউতাক সেৱা কৰিবলৈ। মানে হাজবেণ্ডে বজাৰত গৈছে, গা ধুৱাই নাই, বজাৰৰ পৰা আহি গা ধুব। সো চাই থাকিলে হ'ল আপোনালোকে। সো গাইজ ভোগালী বিহুৰ আপোনালোকক সকলোকে শুভেচ্ছা যাচিলোঁ। সো মোক মানে এইযোৰ কাপোৰ মায়ে দিছিলে, মানে মেখেলা আৰু চাদৰ। মানে ব্লাউজখন মই যোৱাকালি বজাৰৰ পৰা নতুন আনিছোঁ। এয়া চাওক কেনেকুৱা লাগিছে, বোৱা কাপোৰ হয়। আপোনালোকৰ বোৱা কাপোৰ পিন্ধি কেনেকুৱা লাগে কমেণ্ট কৰি জনাবচোন। মোৰ মানে বোৱা কাপোৰ পিন্ধি বহুতেই ভাল লাগে। সো গাইজ মোৰ মানে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে। সো বহুত বহুত ধন্যবাদ, থেংক ইউ ছ' মাছ। এনেকৈ আপোনালোকে মোক মৰি থাকিলে হ'ল, মই যেন সদায় এনেকৈ মানে ভিডিঅ' বনাই থাকিব পাৰোঁ। চ' বহুত বহুত ধন্যবাদ আপোনালোকক। গা ধুব হোৱা নাই গ'লোঁ, হা গা ধুঙা গৰম পানীয়ে দি গা ধুবি না? চাচোন কি খাইছা? লাৰু। ভাল লাগছে? মিঠা না? মিঠা বা টেষ্টি। মিঠা নে? সো গাইজ এতিয়া আমি গাঁৱৰ মন্দিৰত যাবলৈ ওলাইছোঁ। খুৰীয়ে মানে আমাৰ ঠগি নিব। খুৰা খুৰী মই পিকু গলু যাব আৰু আমাৰ নিশাও যাব। এতিয়া আমি যাই আছোঁ। বেলেগত নাযাম না। কি হ'ল হাগলু? কি হ'ল গাড়ী লাগে? সো গাইজ এতিয়া আমি মন্দিৰত আহি পালোঁ। এয়া চাওক আমাৰ খুৰী মানে ঠগিখিনি থৈ দিছে। আমাৰ পিকু আছে, মিছু আছে, সেইপিনে নিশাও আছে। এয়া চাওক ফ্ৰেণ্ডছ, এতিয়া নাৰিকল কাটি আছে। আজি মানে মন্দিৰৰ নাম আছে, তো সেইকাৰণে ইয়াতে একেলগে নাৰিকল লৈ আহিছে আৰু ইয়াতে মানে কাটি আছে। এয়া চাওক আৰু বুটখিনি এনেকৈ মানে ধুই আছে। ইপিনে আৰু আইতা আৰু ভণ্টিয়ে মানে কৈহাৰ কাটি আছে। এতিয়া আমাৰ সকলোৰে মানে খোৱা কৰা হ'ল। এতিয়া মানে ফটা দি আছে। এয়া চাওক ইপিনে মানে জেঠীহঁতে আইতাহঁতে মানে বহি আছে, মানে ৰখি আছে। অলপ পিছত মানে নাম ধৰিব, তো আহিব মানে সকলোৱে। তো গাইজ এতিয়া আমাৰ ঠগি দিয়া হ'ল মন্দিৰৰ। মানে আজি গাঁৱৰ মানে মানুহবিলাকে ঠগি দিবলৈ আহিছে সকলোৱে। সো গাইজ এতিয়া আমাৰ ঠগি দিয়া হ'ল। আজি মানে গাঁৱৰ মানুহবিলাক মানে বহুতে ঠগি আনিব মন্দিৰত, চ' আনি আছে। এতিয়া আমাৰ দিয়া হ'ল। এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ। এতিয়া আমি ঘৰত যাই আছোঁ। আগলোৱা এতিয়া চাওক আমাৰ গলু খোজকাঢ়ি আহি আছে। গলু আৰু পিকু বল। এতিয়া আমি মন্দিৰৰ পৰা ঘৰত আহি পালোঁ। এতিয়া মই ভাত খাবলৈ ওলাইছোঁ। চ' গাইজ এতিয়া মোৰ মানে ভাত চাত খোৱা হ'ল। ভাত চাত খাই বাচন চাচন ধুই এতিয়া মই বাইদেউহঁতৰ তাতে যাই আছোঁ। মানে আজি আমাক বাইদেউহঁতৰ মানে খানা খাবলৈ মাতিছে, তো পিকু আৰু মই এতিয়া যাবলৈ ওলাইছোঁ, মানে যায়ে আছোঁ।
মাহঁতে অলপ দেৰিকৈ যাব। মায়েও মানে মন্দিৰত গৈছে, আজি নাম আছে মন্দিৰত। তো পিকু আৰু মই এতিয়া দুইজনে যাই থাকোঁ। আপোনালোকক দেখাই থাকিম মই, চাই থাকিলে হ'ল। আজি মানে আমাৰ ডাঙৰ বাইদেউহাৰ মানে সকলোকে মানে ভাত খাবলৈ মাতিছে। গোটেই ফেমিলি মানে জেঠা জেঠি মা দেউতা আৰু আমাৰ খুৰা খুৰী সকলোকে মাতিছে। তো আমি এতিয়া পিকু আৰু মই এডভান্স যাবলৈ ওলাইছোঁ। এতিয়া আমি পিকু আৰু মই ডাঙৰ বাইদেউহঁতৰ ঘৰত আহি পালোঁ। এয়া চাওক আমাৰ বাইদেৱে মাছত মানে হালধি গুড়া সানি আছে। এয়া চাওক ফ্ৰেণ্ডছ, মাছখিনি 4.5 কিলো হৈছিল বোলে এটা মাছতে। ইপিনে কেৰাহী বহাই দিছে। এয়া চাওক আমাৰ বাইদেৱে মাছ ভাজি আছে। ইপিনে আমাৰ জিঠিয়ে বহি আছে। এতিয়া মাছখিনি ভাজি আছে। এয়া চাওক এইখিনি ভাজা হ'ল, 3 পিছে ভাজা হৈছে বৰ্তমান। ইপিনে আমাৰ পিকু আৰু মিচুই খেলি আছে, মাটিতে আৰ্ট কৰি আছে। এয়া চাওক, এয়া চাওক, এইটো হ'ল লোকেল মুৰ্গী। লোকেল মুৰ্গীখিনি বাইদেৱে মোক বনাবলৈ দিছে। ইফালে কেৰাহী বহাই দিছে। এতিয়া মই লোকেল মুৰ্গীখিনি বনাবলৈ ওলাইছোঁ। এয়া চাওক, আমাৰ ডাঙৰ বাইদেউহঁতৰ মানে পাকঘৰটো। আগৰ মানে বহুত পুৰণা হ'ল, আগৰে, নতুন বনোৱা নাই বৰ্তমান, বনাব পিছত। এয়া চাওক, আঞ্জাখিনি উতল আহি আছে। মই এনেকৈ আৰু জুইৰ ওচৰতে বহি আছোঁ। এয়া চাওক, এইখিনি হ'ল গাহৰি ভাজা। এয়া চাওক, ডিছ বহাই থৈ দিছে, এতিয়া ডিছত দিব, সকলোৱে মানে খাব। আৰু এয়া হ'ল নিৰামিষ তৰকাৰী। এয়া চাওক, বাইদেৱে মানে দি আছে, দিয়া হ'ল। এতিয়া সকলোকে মানে দিব। এইটো হ'ল বিলাহী আৰু মাছৰ পিটিৰ টক, আমাৰ বাইদেৱে বনাই আছে। ইপিনে দেউতাহঁত মানে বিহুৰ নামত অলপ অলপ খাই আছে। ইপিনে আমাৰ মিচু আৰু পিকুৱে মানে এখন প্লেটতে ভাজা লৈ দুইজনে মানে খাই আছে এনেকৈ। এইটো হ'ল লোকেল মুৰ্গী আৰু আলু বিলাহীৰ আঞ্জা। কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। গলো 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 চাচোন, গলো। ইপিনে আমাৰ আইতাহঁতে ভাত খাই আছে। ইপিনে আইতা ভাত খাইছে, জেঠি ভাত খাইছে, বাইদেৱে দি আছে। চাই দিছোন। ইপিনে ভণ্টি, পিকু, গলু আৰু খুৰাই ভাত খাই আছে। ভাত খাইছা? গলো হা, মাছ খাইছা? দে হাই বুলি ক, দে একবাৰ দে, দে গলো দে, কৈ দে হাই বুলি ক, দে। পড়ছিয়ে গলু গল বেবি, এইটো চাচোন।
পৰবি গ'লো ভৰি ভাঙি যাব দে মুনু ইনৰে বাবুই নৰে না বাবুই নৰে Atu, adikku, anakku mesti dengar. So guys, এতিয়া আমিও ভাত খাই ললো গধুলে হল ইয়া চাওক অলপ আন্ধাৰ হ'বলৈ ধৰিলে পিনে আমাৰ মিছমি আৰু পিকুই খেলি আছে আৰু মাহুন মানে ভাত খাই আছে মাহতৰ মানে ভাত খোৱা হৈছে এতিয়া তামোল চামোল খাই ঘৰত যাম আৰু ইয়া চাওক আমাৰ ভিনিয়ে গৰু বান্ধি আছে ভগৱান গলুৰ মুখটো হে অৱস্থাই নাই Paipur gedha, hatken sasun. হে চাচোন একটিং দি ৰটক চাচোন ৰটক অৱস্থাই নাই মোক ইন্দ্ৰটো এইটো চাই গ'লো So guys, এতিয়া আমি বাইদেউহঁতৰ ঘৰৰ পৰা ঘৰত আহি পালোঁ ঘৰত আহি গা পা ধুলোঁ আজি মন্দিৰত ছাতিও জ্বলোৱা নহ'ল মানে মাও তাতে মানে বাইদেউহঁতৰ ঘৰত মাও গিছিল সেইকাৰণে কোনো নাছিল ঘৰত সেইকাৰণে মন্দিৰত ছাতি জ্বলোৱা নহ'ল তো এতিয়া মই বাইদেউহঁতৰ পৰা আহি গা পা ধুই পানী এক গিলাচ খাই মানে অলপ ৰেষ্ট ল'বলৈ ওলাইছোঁ So guys, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ফ্ৰেণ্ডছ লগতে বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ so much guys bye bye